What's up, my YouTube family? This is Mr. Dollar from Mr. Fitness Freak, and I am back to a new video. As you know, my video is a black type. So, I have gym newcomers, beginners. Black juna I could say for maximum muscle growth. I can kimanta repetition marable, kimanta set marable. So, tare about the more as a video to follow my video. I can arambo. Maximum muscle mass muscle is the repetitions mara. It is black ধৰণৰ হৈ যায় সেটস কিমান হয় বা ৰেপিটেশন কিমান হয় আপুনি সাপোজ ফৰ অম্বুবাচী মেলা দেখা পালে অম্বুবাচী মেলা আপুনি তলৰ পৰা ওপৰলৈ উঠি গ'ল আপোনাৰ তাত কাফ পেইন কৰিলে কাফ পেইন কৰিলে মানে কি আপোনাৰ মাসলটো ফেটিক হৈ গৈছে মানে তাৰে ওপৰত আপুনি বিয়ন্ড তাৰে ওপৰত আপুনি ষ্ট্ৰেচ কৰিব নোৱাৰে সো হেনেকা ওভাৰলোড বেলেগ হয় আৰু আপোনাৰ মাসলত লোড দিয়া বেলেগ হয় আৰু আপোনাৰ ওভাৰৱেট বেলেগ হয় সো মোৰ ভিডিও তাৰে ওপৰতে হয় আজি যেতিয়া আপুনি জিমত আহে তেতিয়া আপুনি ফাৰ্ষ্ট সেটটো ৱাৰ্ম আপ ষ্ট্ৰেচিং কৰি লয় ষ্ট্ৰেচিং কৰি ৱাৰ্ম আপ কৰে ষ্ট্ৰেচিং কৰাৰ পিছত যেতিয়া আপুনি ফাৰ্ষ্ট সেট মাৰা আৰম্ভ কৰে তেতিয়া আপোনাৰ ফাৰ্ষ্ট সেটটো আপোনাৰ মাৰে আপুনি সাপোজ 10টা ৰিপিটেশন মাৰিলে 10টা ৰিপিটেশন মাৰিলে সেকেন্ডটো সাপোজ আপোনাৰ 15টা গুচি গ'ল সো আপুনি হেতু ডাঙৰ মাসল গ্ৰুপত মাৰি আছে সাপোজ আপুনি চেষ্টত মাৰিলে এইটো ৰিপিটেশন 10টা বা 12টা এইটো ডাঙৰ চেষ্ট আমাৰ ডাঙৰ মাসল বা বেকত মাৰি আছে So, আপুনি suppose আপোনাৰ সেকেন্ড সেটত আপোনাৰ ফাৰ্ষ্ট সেট 10টা গ'ল সেকেন্ড সেটত আপোনাৰ 12টা গুচি গ'ল সো আপুনি থাৰ্ড সেট আৰু ফৰ্থ সেট চাৰিটা সেট কৰি ল'ব পাৰে ডাঙৰ মাসল গ্ৰুপৰ বা লেগছৰ আপুনি চাৰিটা সেট কৰি ল'ব পাৰে ডাঙৰ মাসল গ্ৰুপৰ আপুনি suppose ফাৰ্ষ্ট সেটটো মাৰিলে আপোনাৰ মাসলটো ফেটিক হোৱা নাই আমাৰ আইডিয়াটো কি মানে আপুনি যে জিমত আহিব আপোনাৰ মাসলটো মানে ফেটিক কৰাব লাগে যাতে আপোনাৰ নতুন মাসল মাছ গ্ৰো হয় নতুন মাসল আহে আপোনাৰ নতুন ফাইবাৰছ আগৰ ফাইবাৰবিলাক টন হয় নতুন ফাইবাৰছ আহে মাসল গ্ৰো হয় এইটো আইডিয়া হয় সো আপুনি যে জিম মাৰি কিনে আপুনি ফাৰ্ষ্ট সেট মাৰিলে ফাৰ্ষ্ট সেটত আপোনাৰ সাপোজ 35 কিলো মাৰিলে 35 কিলো সাপোজ আমাৰ চেষ্টত ইনক্লাইন ডাম্বেল প্ৰেছ মাৰিলে 35 কিলো সাপোজ আমাৰ 10টা ৰিপিটেশন গ'ল সেকেন্ড সেটত আপোনাৰ সদায় নহয় সেকেন্ড সেটত আপোনাৰ কিটাবা 12টা গুচি যাব আপুনি ভাবিব কি যাদু হৈ গ'ল কি কেনেকৈ গুচি গ'ল মোৰ 12টা ৰিপিটেশন সো মানে আপোনাৰ মাসলটো মানে আপোনাৰ বেৰিয়াৰটোৰ পৰা আগত যাব পৰা নাই মাসলটো আপোনাৰ ফেটিক হোৱা নাই সো তাৰে কাৰণে হেনুকা মাসলৰ কাৰণে আপুনি সাপোজ চেষ্ট লগালে ইনক্লাইন ডাম্বেল প্ৰেছ সেকেন্ড সেট মাৰিলে 12টা ৰিপিটেশন গুচি গ'ল সো ফাৰ্ষ্ট সেটটো আপুনি 10টা ৰিপিটেশন মাৰিলে সেকেন্ড সেটটো আপোনাৰ 12টা গুচি গ'ল কেনেকৈ হ'ল সো এইটো তাৰমানে আপোনাৰ মাসলটো ফেটিক নহ'লে এনেকুৱা কেতিয়াবা হৈ যায় সো এনেকুৱা মাসলৰ আমি ফৰ্থ সেট বা ফিফথ সেট কেতিয়াবা মাৰি ল'ব পাৰে আৰু ফিফথ সেট হাইয়েষ্ট ফিফথ সেট মাৰি ল'ব পাৰে মেক্সিমাম মাসল গেইনৰ কাৰণে বা ফৰ্থ সেট মাৰি ল'ব পাৰে যোনবিলাক ডাঙৰ মাসল গ্ৰুপ হয় চেষ্ট বেক লেগ স্কোৱাটছ এক্সাৰচাইজ স্কোৱাটছ তাৰপিছত ডেডলিফ্ট বেঞ্চ প্ৰেছ এইবিলাক মানে আপোনাৰ চাৰিটা সেট মেক্সিমাম হয় আৰু এইটো আপোনাৰ বহুত ষ্ট্ৰেচিঙৰ ওপৰত ডিপেণ্ড কৰে আপুনি ষ্ট্ৰেচিংটো কেনেকৈ কৰিছে আপুনি ষ্ট্ৰেচিং ভাল হৈছে ৱাৰ্ম আপ ভাল হৈছে তেতিয়া আপোনাৰ তিনিটা সেটতে মাসল ফেটিক হৈ যাব যদি আপুনি ষ্ট্ৰেচিং ভাল পোৱা নাই ৱাৰ্ম আপকে ভাল পোৱা নাই তেতিয়াহ'লে আপোনাৰ 4টা সেটতো মাসল ফেটিক নহ'ব সো যিয়ে নহওক আপোনাৰ মাসলটো ফেটিক কৰাবৰ কাৰণে আপুনি ডাঙৰ মাসল কৰিবৰ কাৰণে 15টা সেট টোটেল কাফি ইনক্লাইন ডাম্বেল প্ৰেছ এনেকুৱা চেষ্টত আপুনি ধৰি লওক চেষ্টটো আপুনি ইনক্লাইন ডাম্বেল প্ৰেছ ফ্লেট বেঞ্চ প্ৰেছ ডিক্লাইন ডাম্বেল ফ্লাই এনেকুৱা ধৰি কিনে 15টা 20টা সেট আপোনাৰ এনাফ হয় ফৰ মাসল ফেটিকনেছ চেষ্টৰ কাৰণে বা ডাঙৰ মাসল গ্ৰুপছৰ কাৰণে চেষ্ট বেক লেগছৰ কাৰণে আৰু যদি আপোনাৰ সৰু মাসল গ্ৰুপছ হয় ফ'ৰামছটো আমি বেছি ট্ৰেইন নকৰোঁ ফ'ৰামছ ধৰি লওক ফ'ৰামছ নালাগে বাইচেপ ধৰি লওক বা ট্ৰাইচেপ ধৰি লওক বা শোল্ডাৰ ধৰি লওক শোল্ডাৰটো ডাঙৰ মাসল ধৰা নাযায় মানে এইটো মানে আপোনাৰ ভাল লাগে আৰু আপোনাৰ শোল্ডাৰটো আহিলে শোল্ডাৰ আৰ্মছ এটেচ হৈ থাকে আপোনাৰ শোল্ডাৰটো আপোনাৰ ডাঙৰ মাসল গ্ৰুপ নহয় সৰুও নহয় এইটো আমি এনেকুৱা টাইপৰ মাসল গ্ৰুপ হয় শোল্ডাৰ ধৰি লওক শোল্ডাৰ বাইচেপ এনেকুৱা ধৰণৰ মাসল গ্ৰুপ যোনবিলাক সৰু মাসল গ্ৰুপ হয় আপোনাৰ এনেকুৱা ধৰণৰ মাসল গ্ৰুপবিলাকৰ কাৰণে আপুনি 10টা বা 9টা বা 10টা আপোনাৰ সেট এনাফ হয় ফৰ মাসল ফেটিকনেছ এণ্ড ৰেপ ৰেঞ্জেছ লাগিব আপুনি মেক্সিমাম মাসল গেইনটোৰ কাৰণে 10টা বা 12টা বা 10টা 8টা 6টা বা 12টা 10টা 8টা এইটো হ'ল আপোনাৰ ৰেপ ৰেঞ্জেছ ফৰ মেক্সিমাম মাসল গ্ৰোথ ফৰ বিগ মাসেলছ এণ্ড ফৰ স্মল মাসেলছৰ কাৰণে আপোনাৰ 15টা বা 16টা ৰিপিটেশন মাৰিব পাৰে আইডিয়াটো হ'ল মানে আপুনি মাসলটো ফেটিক কৰাব লাগে সেইটোৱে আপোনাৰ আইডিয়া হ'ল মাসলটো ফেটিক কৰাব লাগে যে সৰু মাসলে মানে আমি 15টা ৰিপিটেশন এনাফ হ'ল চব মানে বাইচেপত ডাম্বেল কাৰ্ল মাৰিলে ইনক্লাইন ডাম্বেল কাৰ্ল মাৰিলে বা হেমাৰ কাৰ্ল মাৰিলে আপোনাৰ সাপোজ 10টা সেট হৈ গ'ল বা ষ্টিল আপোনাৰ মাসল ফেটিক হোৱা নাই চ' আপুনি 15 ৰিপিটেশনলৈ ইনক্ৰিজ কৰিব পাৰে চেষ্ট মাৰিলে বেক মাৰিলে চেষ্টত আপোনাৰ 12টা ৰিপিটেশন হ'ল ইনক্লাইন ডাম্বেল প্ৰেছ হ'ল বেঞ্চ প্ৰেছ হ'ল বা আপুনি ষ্টাৰ্ট কৰিলে ইনক্লাইন ডাম্বেল প্ৰেছ দি ষ্টাৰ্ট কৰিলে ধৰক ইনক্লাইন ডাম্বেল প্ৰেছ দি ষ্টাৰ্ট কৰিলে ইনক্লাইন ডাম্বেল প্ৰেছত আপোনাৰ সাপোজ আপুনি ফাৰ্ষ্ট সেট মাৰিলে
So friends, মানে আমাৰ আইডিয়াটো হ'ল কি মাসলটো ফেটিক কৰাব লাগে। আপুনি সাপোজ ইনক্লাইন ডাম্বল প্ৰেছ দি ষ্টাৰ্ট কৰিলে, ইনক্লাইন ডাম্বল প্ৰেছ 3 সেট মাৰিলে, তাৰপিছত আপোনাৰ মাসল চেষ্ট মাসলটো অলৰেডি পাম্প হৈ গৈছে। সো আপুনি বেঞ্চ প্ৰেছ যদি মাৰে, তাৰপিছত বেঞ্চ প্ৰেছটো আপুনি 5টা সেট মাৰিব দৰকাৰ নাই। আপুনি বেঞ্চ প্ৰেছ 3টা সেট হৈ যাব। বা ডিক্লাইন ডাম্বল ফ্লাই যদি মাৰে, আপোনাৰ চেষ্ট অলৰেডি পাম্প হৈ গৈছে, মাসল ফেটিক অলৰেডি হৈ গৈছে। সো এনেকুৱা ধৰণৰ মানে টাইমিঙত আপুনি 3 সেট মাৰিলে হৈ যাব। ডাঙৰ মাসলবোৰ আপুনি যেতিয়া ইনক্লাইন ডাম্বল প্ৰেছ ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলে, ইনক্লাইন ডাম্বল প্ৰেছটো আপুনি ফাৰ্ষ্ট সেট মাৰিলে 12টা ৰিপিটছন, সেকেন্ড সেট মাৰিলে 10টা ৰিপিটছন, আৰু থাৰ্ড সেট মাৰিলে 8টা ৰিপিটছন। এনেকুৱা ৰিপিটছন মাৰি কিনে আপুনি যদি 4টা ৰিপিটছন কৰিব পাৰিছে, তেতিয়াহ'লে 4টা বা 5টা ৰিপিটছন গৈছে, তেতিয়াহ'লে আমাৰ চেষ্ট পাম্প হৈ গৈছে। বা বেকত যদি আপুনি ডেডলিফ্ট দি ষ্টাৰ্ট কৰে, লেটছ পুল ডাউন দি ষ্টাৰ্ট কৰে, তাতে যদি আপুনি ডেডলিফ্টত যদি আপুনি 3টা ৰিপিটছন মেক্সিমাম কম্পাউণ্ড এক্সাৰচাইজ, ডেডলিফ্ট 3টা ৰিপিটছন মেক্সিমাম, বা লেটছ পুল ডাউন দি আপুনি ষ্টাৰ্ট কৰিলে, লেটছ পুল ডাউন 3টা সেট কৰাৰ পিছত আপুনি আপোনাৰ বেক পাম্প হৈ গৈছে অলৰেডি। বেক আপুনি গমে পাই এক্সাৰচাইজ কৰাৰ আগত মাজত পজিং কৰি চাব লাগিব, পজিং কৰি চাব আপোনাৰ বেক অলৰেডি পাম্প হৈ গৈছে। তো তাৰপিছত যদি বেণ্ড অভাৰ ৰ 4টা সেট 5টা সেট মাৰিব যায়, আপোনাৰ এইটো অভাৰ ট্ৰেইনিং হৈ যাব, এইটো কৰাৰ দৰকাৰ নাই আপুনি। তাৰপিছত যদি বেণ্ড অভাৰ মাৰে 3 সেট চাফিচিয়েণ্ট। সো গম পালে ফ্ৰেণ্ডছ, মেক্সিমাম মাসল গ্ৰ'থৰ কাৰণে আমি কেনেকুৱা পৰিস্থিতি কেনেকুৱা আমি কৰিব মাৰিব লাগে, 3 সেট কেতিয়া মাৰিব লাগে, 4 সেট কেতিয়া মাৰিব, 5 সেট এনাফ হয়। যদি কমপ্লিট কৰে 4 সেট 5 সেট এনাফ হয়। টোটেল ডাঙৰ মাসল গ্ৰ'থৰ কাৰণে আপুনি 15 সেট মাৰিব পাৰে, 16 সেট মাৰিব পাৰে টোটেল মিলি কিনে। তাৰপিছত সৰু মাসল গ্ৰ'থৰ কাৰণে বাইচেপ ট্ৰাইচেপ বিলাকৰ কাৰণে 9টা সেট 10টা সেট এনাফ কৰিলে মাসল ফেটিকনেছ। সো ফ্ৰেণ্ডছ, আপুনি যদি বুজি পাইছে, মই আপোনাক বুজাব পাৰিছোঁ যে মাসল ফেটিকনেছৰ কাৰণে, মেক্সিমাম মাসল গেইনছৰ কাৰণে কিমান সেট মাৰিব পাৰে, কিমান ৰেপিটেশ্যন ৰাখিব লাগে। তো তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু ছাবস্ক্ৰাইব কৰক। যিমান বিগিনাৰ আছে চব বিগিনাৰ্ছ এইটো ভিডিঅ' ফৰৱাৰ্ড কৰক, যাতে সিহঁতে বুজি পায় কিমান মেক্সিমাম মাসল গ্ৰ'থৰ কাৰণে কেইটা সেট, 3 সেট কিয় মাৰিব লাগে, কেতিয়াবা আমি ৰেপিটেশ্যন কিয় ইনক্ৰিজ কৰিব লাগে, এইবিলাক ধৰণৰ কিছু যদি বুজি পায়, তো মোৰ ভিডিঅ'টো লাইক কৰক। বিশ্ব ফিটনেছ ফ্ৰীক চাই লওঁ। Avant tout, faut bouger la tête.